আমাৰ জীৱনটো দুদিনীয়া আৰু এই দুদিনীয়া জীৱনত আমি যিমান পাৰোঁ আনক দিবলৈ চেষ্টা কৰিব লাগে। যেনেকৈ জুবিন দাই আমাক দি গ'ল। যাৰ গুৰিত যি থাকে, তেওঁৰ গুৰিত কলা আছিল, তেওঁৰ গুৰিত সংগীত আছিল, তেওঁৰ গুৰিত প্ৰেম আছিল, যেনেকৈ আমাক দি গ'ল। আমাৰ গুৰিত যি থাকে, আমাৰ গুৰিত যদি মৰম থাকে, আমি মৰম দিবলৈ চেষ্টা কৰিব লাগে। সন্মান আছে যদি সন্মান দিবলৈ চেষ্টা কৰিব লাগে। আৰু টকা আছে যদি অকণমান দুখীয়াক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ আমাৰ জীৱনটো খুব কম। আমি কেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম আমি কোনেও নাজানো। আজি মই এনেকৈ কথা কৈ আছোঁ, কাইলৈ নিশ্চয় আপোনালোকে মোক দেখাও নাপাব পাৰে। গতিকে আমাৰ জীৱনত যিমানকণ সময় আছে, সেইকণ যদি আমি আনৰ কাৰণে অকণমান কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ জীৱনটো সাৰ্থক হ'ব। আৰু সেই কথাটোৱে জুবিন দাই আমাক শিকাই থৈ গ'ল যে যিমান পাৰা আনক হেল্প কৰা, আনক সহায় কৰা। তেওঁ দুখীয়া মানুহক সদায় সহায় কৰি থাকিলে। তেওঁ যদি বিচাৰিলেহেঁতেন, তেওঁ আজি অসমতেই চবতকৈ ধনী মানুহ হ'ব পাৰিলেহেঁতেন। কাৰণ তেওঁৰ যিমানখিনি তেওঁ গান ৰচনা কৰিলে বা যিমানখিনি প্ৰগ্ৰেম কৰিলে বা অসমৰ চবতকৈ নামী দামী ছিংগাৰ বুলি ক'বলৈ গ'লে জুবিন দাৰ ওপৰত কোনোৱেই নাই। কিন্তু তথাপিও তেওঁ জানো ইমানখিনি পইচা তেওঁ নিজৰ আগত সাঁচি ৰাখিলে। বহুত ভিডিঅ'ত বা বহুত মানুহৰ কথা শুনি পাওঁ, তেওঁ পইচা গন্তি কৰিবই নাজানিছিল। তেওঁ মানুহক দিহে গৈছিল, অকল দি গৈছিল। সেইটো কাৰণে আজি তেওঁ মহান। তেওঁৰ জেগাটো আমি কোনেও ল'ব নোৱাৰোঁ, তেওঁৰ নিচিনা আমি কোনেও বনিব নোৱাৰোঁ। কিন্তু তেওঁৰ আৰ্হিত অকণমানটো আমি কাৰোবাক হেল্প কৰিব পাৰোঁ, অকণমানটো কাৰোবাক আমি কিবা এটা দিব পাৰোঁ, কিবা এটা খুৱাব পাৰোঁ, কিবা এটা মৰম দিব পাৰোঁ, নহয়নে? বা একো নোৱাৰিলেও কাৰোবাকতো এটা মৰমৰ কথা ক'ব পাৰোঁ, মৰমৰ এটা হাঁহি দিব পাৰোঁ, সেইটোৱে যথেষ্ট। কাৰোবাক যদি মনত এটা হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোও বহুত ডাঙৰ কথা, নহয়নে বাৰু?